আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছোঁ। আজি শাস্ত্ৰপাঠ যিৰিমিয়া 29 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 11 নম্বৰ পদ। জকনীয়া ৰজা, ৰাজমাও, নপুংসকবিলাক, জিহুদাৰ আৰু জেৰুজালেমৰ প্ৰধান লোকবিলাক আৰু ৰাজমিস্ত্ৰী, বাঢ়ৈ আদি শিল্পকাৰীবিলাকে জেৰুজালেমৰ পৰা প্ৰস্থান কৰাৰ পাছত জিহুদাৰ ছিদিকিয়া ৰজাই বাবিলৰ ৰজা নবুকদনেছৰৰ গুৰিলৈ পঠোৱা ছাফানৰ পুত্ৰ ইলিয়াছাব আৰু হিলকিয়াৰ পুত্ৰ গমৰিয়াৰ হাতত দেশান্তৰলৈ নিয়া বৃদ্ধবিলাকৰ অৱশিষ্ট ভাগলৈ আৰু জেৰুজালেমৰ পৰা বাবিললৈ নবুকদনেছৰে বন্দী কৰি নিয়া পুৰোহিত ভাৱবাদী আৰু সকলো প্ৰজালৈ জেৰুজালেমৰ পৰা যিৰিমিয়া ভাৱবাদীয়ে পঠোৱা পত্ৰখনৰ কথা এই। মই জেৰুজালেমৰ পৰা বাবিললৈ বন্দী কৰি নিয়া সকলো দেশান্তৰিত লোকক ইছৰাইলৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাই এইদৰে কৈছে, তোমালোকে ঘৰ সাজি তাত বাস কৰা আৰু বাৰী পাতি তাৰ ফল ভোগ কৰা, বিয়া কৰি ল'ৰা ছোৱালী জন্ম দিয়া আৰু ল'ৰা ছোৱালী জন্মিবৰ নিমিত্তে তোমালোকৰ ল'ৰাবিলাকলৈ ছোৱালী আনা আৰু তোমালোকৰ জীয়েৰাহঁতক বিয়া দিয়া। এইদৰে তোমালোক তাত কম নহয় বাঢ়ি যোৱা আৰু মই তোমালোকক বন্দী কৰি নিয়া নগৰৰ শান্তিলৈ চেষ্টা কৰা আৰু তাৰ নিমিত্তে জিহুৱাৰ আগত প্ৰাৰ্থনা কৰা, কিয়নো তাৰ শান্তিতে তোমালোকৰো শান্তি হ'ব। কাৰণ ইছৰাইলৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাই এইদৰে কৈছে, তোমালোকৰ মাজত থকা তোমালোকৰ ভাৱবাদী আৰু মংগলতীবোৰে তোমালোকক নুভুলাও, নাইবা তোমালোকৰ সপোনত তোমালোকক দেখুওৱা কথালৈ কাণ নিদিবা, কিয়নো সিহঁতে মিছাকৈ মোৰ নামেৰে তোমালোকৰ আগত ভাৱবাণী প্ৰচাৰ কৰে। জিহুৱাই কৈছে, মই সিহঁতক পঠোৱা নাই। কিয়নো জিহুৱাই এইদৰে কৈছে, বাবিলত থকা 70 বছৰ পূৰ হলে মই তোমালোকৰ বিচাৰ ল'ম আৰু এই ঠাইলৈ তোমালোকক ওলোটাই আনি তোমালোকলৈ মোৰ মংগল বাক্য সিদ্ধ কৰিম। কাৰণ জিহুৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সংকল্প ময়েই জানো। তোমালোকৰ শেষ অৱস্থাত তোমালোকৰ আশা দিবলৈ সেয়ে মংগলৰ সংকল্প, অমংগলৰ নহয়। সেয়া আছিল যিৰিমিয়া 29 নম্বৰ অধ্যায়ৰ 1 পৰা 11 নম্বৰ পদ। ৰাস্তাত যান জঁট হোৱাটো আধুনিক জীৱনৰ এটা সচৰাচৰ লাভ কৰি থকা অভিজ্ঞতা। আগত কোন ঠাইত কি হৈ আছে, ক'ত পানী জমা হৈ যাতায়াত বন্ধ হৈ আছে গম পোৱা নাযায় আৰু এখনৰ পাছত এখনকৈ গাড়ীবোৰ আহি থাকে আৰু যান জঁট বাঢ়ি গৈ থাকে। এমাইল আগৰ ৰাস্তাত কি হৈ আছে কোনোবাই আকাশৰ পৰা চাই চাই আমাক কৈ থকা হলে হয়তো আমি আগতেই সেই বাটেৰে নগৈ আন বাটেৰে যাবলৈ চেষ্টা কৰিব পাৰোঁ। আজিকালি অৱশ্যে গুগল মেপ আদিৰ সহায়ত আগৰ কোন ঠাইত যান জঁট হৈ আছে গম পাব পাৰি। মেপত আগত থকা বাটটো হালধীয়া দেখিলে অলপ ভিৰ থকা বুলি আৰু ৰঙা দেখিলে যথেষ্ট ভিৰ থকা বুলি জানিব পাৰি। কিন্তু পানী জমা হৈ যাতায়াত একেবাৰে বন্ধ হৈ পৰা বুলি নাইবা হঠাৎ কোনো ঠাইৰ পৰা পাহাৰৰ পৰা পানী নামি আহি যান বাহনৰ চলাচল বন্ধ কৰি পেলাব বুলি সম্পূৰ্ণ সঠিকভাৱে কোৱাটো সহজ নহয়। একমাত্ৰ ঈশ্বৰেহে ভৱিষ্যতৰ বিষয় সম্পূৰ্ণকৈ জানে। আজি আমি যিটো দেখি আছো 10 বছৰ পাছত আমি আশা নকৰা ধৰণৰ কিবা এটা পৰিৱৰ্তন আহি যাব পাৰে। সকলো ঈশ্বৰেহে জানে আৰু সকলো ঈশ্বৰৰ পৰিকল্পনা মতে চলিব। কলদিয়াবিলাকৰ প্ৰবল প্ৰতাপী সম্ৰাট নবুকদনেছৰৰ দ্বাৰা জিহুদা দেশ ধ্বংস হৈছিল। জেৰুজালেম জ্বলাই মাটিৰ লগত মিলাই দিয়া হৈছিল আৰু জিহুদীবিলাকক বন্দী কৰি লৈ যোৱা হৈছিল। জিহুদী জাতিটো শেষ হৈ যোৱা বুলি হয়তো সেই সময়ত বহুতেই ভাবিছিল। কিন্তু নবুকদনেছৰহে নোহোৱা হৈ গ'ল। তেওঁৰ কলদিয়া সাম্ৰাজ্য ধ্বংস কৰি পেলালে মাদিয়া পাৰ্চীসকলে। পাছত সেই পাৰস্য সাম্ৰাজ্যও পৰাস্ত হল গ্ৰীকবিলাকৰ হাতত আৰু এসময়ত গ্ৰীক সাম্ৰাজ্যও খণ্ড বিখণ্ড হৈ গল। কিন্তু দেশান্তৰিত হোৱা যিহুদী লোকবিলাক নিশ্চিহ্ন নহল। যিহুদী জাতি আজিও আছে। যিহুদী জাতিক লৈ ঈশ্বৰৰ যি পৰিকল্পনা সেই অনুসাৰে সকলো ঘটিছিল আৰু ঘটি থাকিব। ঈশ্বৰৰ বাক্য যে বিফল নহয়, ঈশ্বৰৰ আঁচনি যে কোনেও বিফল কৰিব নোৱাৰে, যিহুদী জাতিয়েই তাৰ প্ৰমাণ। আচলতে ঈশ্বৰে নবুকদনেছৰক ব্যৱহাৰ কৰিছিল এপাত আহিলা হিচাপে যিহুদীবিলাকক শাস্তি দিবলৈ। সেয়া তেওঁৰ পৰিকল্পনা মতেই ঘটিছিল। কিন্তু 70 বছৰ পাছত যিহুদী লোকসকল আকৌ জিহুদা দেশলৈ উভতি আহিব বুলি ঈশ্বৰে জনাইছিল আৰু ঠিক তেনেদৰেই ঘটিছিল। প্ৰভু যীশুৰ যুগেৰে ঈশ্বৰে আমালৈ অনুগ্ৰহ কৰি আগবঢ়োৱা পৰিত্ৰাণো ঈশ্বৰৰ ফলৰ প্ৰতিজ্ঞা কেতিয়াও বিফলে নোযোৱা বাক্যৰ ওপৰতে ভিত্তিত। সেই বাক্য বিশ্বাস কৰি গ্ৰহণ কৰি মানুহে পৰিত্ৰাণৰ নিশ্চয়তা লাভ কৰে। প্ৰাৰ্থনা কৰিম।
স্বৰ্গত থকা পিতৃ ঈশ্বৰ, ভৱিষ্যতৰ সকলো কথা তুমিহে জানা আৰু আমাৰ বাবে কি ভাল সেয়াও তুমিহে জানা। সকলো কথাৰ বাবে যেন তোমাতেই ভৰসা কৰি চলি থাকিম এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। কাণ কটা প্ৰভু যীশুৰ নামত